বন্ধুসকল খাই ভাল লাগিল কাৰণ ভিতৰখন একদম গৰম হৈ গৈছিল নহয় মোৰ এতিয়া বন্ধুসকল এতিয়া কলিজাটো ঠাণ্ডা পৰান পালো আৰু এতিয়া আৰু এনাৰ্জি তো বন্ধুসকল এতিয়া আমি মাধৱ মন্দিৰলৈ যাই আছোঁ আৰু আপোনালোকে মাধৱ মন্দিৰৰ যিটো পৰিৱেশ সেইটো চাবলৈ পাব গতিকে ভিডিঅ'টো শেষলৈ চাব বন্ধুসকল আহক বন্ধুসকল আমি মাধৱ মন্দিৰ চাবলৈ যাওঁ বন্ধুসকল এয়া মাধৱ মন্দিৰ আৰু দেখাব চেষ্টা মাধৱ মন্দিৰৰ যোনটো পুখুৰী আছে দেখিবলৈ বহুত ধুনীয়া আৰু ইয়াত মানে বহুত মাছ কাছ আছে আৰু কাছু আপোনালোকে দেখিব ৰ'ব বন্ধুসকল এই কাছুটো আধাৰ দিলে মানে এনেকৈ ওচৰত আহে আৰু মাধৱ মন্দিৰত গ'লে আপোনালোকে দেখিব পাৰিব কাছুবিলাক আৰু কাষত দোকান আছে আধাৰ কিনিব পায় এনেকৈ কাছুবিলাকক এনেকৈ দিলে কাছুবিলাক ওচৰলৈ আহিব তেতিয়া ভালকৈ দেখিব পাৰিব তো বন্ধুসকল চাই লওক বন্ধুসকল কি ধুনীয়াকৈ খাই আছে কাছুবিলাকে যিবিলাক আপোনালোকে দোকানৰ পৰা আনি দিব সেইবিলাক খুব ধুনীয়াকৈ খাব তো বন্ধুসকল মই আৰু পুখুৰীটোৰ চৌপাশ অলপমান দেখিবলৈ চেষ্টা কৰিম তো বন্ধুসকল চাই থাকক পুখুৰীৰ চৌপাশটো কি ধুনীয়াকৈ গছ গছনিবিলাক আছে বন্ধুসকল ইয়াৰে মানে কাষৰ কেইখনমান দোকান আছে এনেকৈ মানে মাছ কাছক দিব লগা আধাৰ মানে ইয়াত বেচে সেইকাৰণে ইয়াত মানে যাচিছে আৰু বোলে আধাৰ লাগে নে নালাগে তো বন্ধুসকল এইটোৱে হ'ল মাধৱ মন্দিৰৰ সন্মুখৰ গেটটো ফ্ৰণ্ট ছাইডতো এনেকুৱা ধৰণে দেখিবলৈ পোৱা যাব আৰু ওপৰৰ বাগে চিৰি আছে ওপৰৰ ফালে চিৰি বগাব লাগিব আৰু তেতিয়া মেইন মন্দিৰটো আপোনালোকে ওপৰত পাব ওপৰত গৈ আপুনি মেইন মন্দিৰটো পাব তো বন্ধুসকল ইয়াৰ পৰা আপোনালোকে দেখিব পাইছে এই অলপ আগতে এই মেইন মন্দিৰটো আছে আমি যাম বাৰু ওপৰলৈ যাম আমি আৰু আপোনালোকক দেখুৱাম কেনেকুৱা ধৰণৰ ওপৰলৈ গ'লে কেনেকুৱা লাগে বন্ধুসকল এতিয়া আমি হাজো মন্দিৰলৈ যাই আছোঁ আৰু চেৰি বগাব লাগে বহুত ওপৰলৈ চেৰি বগাব লাগে আৰু চেৰি বগাব লাগে আৰু বহুত ভাগৰ লাগে আৰু বেছি দূৰ নহয় দিয়কচোন তথাপিও বন্ধুসকল এইটোৱে মাধৱ মন্দিৰ আৰু এইখন মন্দিৰটোৰ সন্মুখৰ গেট
যিখনেৰে আমি সোমাই আহিছিলোঁ। বন্ধুসকল, এইটো মাধৱ মন্দিৰ। এইবিলাক ফুল বনৰীয়া ফুল চাগে। ডাঙৰ ডাঙৰ শিল আছে আৰু বন্ধুসকল, আৰু ইয়াৰ পৰা আপোনালোকে ভিউ চাব পাৰে। উৰি উৰি যায় জোনাকী বাটেৰে আগুৱা যোন তৰাৰে তোমাক শুনো মনা আকাশ। বন্ধুসকল, আমি এতিয়া পাৰ্কত আছোঁ। মানে মাধৱ মন্দিৰৰ এটা চাইডত এইখিনি এই পাৰ্কখন আছে। এই পাৰ্কত বহি আছে কমল এউৰা, আৰু মই বহি আছোঁ। বহুত ভাগৰ লাগিছে। তলৰ পৰা ওপৰলৈ বহুত উঠি আহিব লাগে, গতিকে মোৰ মিলন যেনি সৰদে মৰম খানি দিম তোমাৰে দেহত। বন্ধুসকল, আমি মাধৱ মন্দিৰৰ পৰা ওলাই আহিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰিব অলপমান। ধন্যবাদ। বন্ধুসকল, আমি এতিয়া হাজো পুৱা মক্কাৰ বাবে আগবাঢ়ি আছোঁ আৰু আপোনালোকক দেখুৱাম ইয়াৰে ৰাস্তাবিলাক কেনেকুৱা। গতিকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণৰূপে। বন্ধুসকল, হাজো পুৱা মক্কাৰ ৰাস্তাবিলাক এনেকুৱা ধৰণৰ, মানে ঘূৰি ওপৰৰ বাবে যাই দিব লাগে। লাষ্টত শেষ ভাল, সেইকাৰণে ৰাস্তাবিলাক অকণমান ঘূৰি থাকিব লাগে আৰু টাৰ্ণিং ল'ব লাগে। উৰি উৰি যায় জোনাকী বাটেৰে আগুৱা যোন তৰাৰে তোমাক শুনো মনা আকাশ মায়াৰে নি। বন্ধুসকল, আমি এতিয়া ইয়াত অলপমান ৰখিলোঁ, কাৰণ অলপমান কিবা এটা আনিছে লগৰ ল'ৰাজনে, আৰু এতিয়াতো খাই লওঁ আৰু বন্ধুসকল, এইটো খাই ল'ম। বন্ধুসকল, এই দুটা আৰু ঠাণ্ডা অলপমান কৰি লওঁ। এই বহুত গৰম আজি, আৰু তাৰপিছত ওপৰত যাম আৰু ওপৰৰ যিবিলাক ৰাস্তা সেইবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি খাম। বন্ধুসকল, আমি ইয়াত অলপমান কিবা এটা খাই লওঁ। ই খালাক আৰু এতিয়া মই খাম, আৰু বহুত গৰম, আৰু যিহেতু এক ঘট মাৰি দিওঁ আৰু কি আছে। ভালকে খাৱা, অলপ বেছিকে মাত দিয়া। বহাই দিলে পালো, গিলাচ নাপালো। হয়, এইটো নৰ্মেলটো চাওঁ। ইমান ইংলা নাখায়, এইটো নাখালি পেট নলয়, পিয়া নপলায়। বন্ধুসকল, এইটো খাই ভাল লাগিল, কাৰণ ভিতৰখন একদম গৰম হৈ গৈছিল। আৰু নহয়, মোৰ এতিয়া বন্ধুসকল এতিয়া কলিজাটো ঠাণ্ডা পৰান পালোঁ, আৰু এতিয়া আৰু এনাৰ্জি আহিল, আৰু যাম। তপনেও খোৱা। বহুত বাগৰা ফিল কৰিছিলো, এইটো অকণমান এয়াৰ ভাগাৰ নালগে অনকানতে, এয়াৰ ভাগাৰ নালগে। ই দাউৰি থাকে না। মই 2 বছৰমান দৌৰাই নাই, সেইকাৰণে চেৰি বগা, পাহাৰ বগা এইবিলাকত মানে মোৰ খুবেই ভাগৰ লাগে আৰু
এতিয়া ই এক ঘট মাৰিছে আৰু মই এক ঘট মাৰিম তাৰপিছত ই আৰু এক ঘট মাৰিব এক ঘট মাৰো আৰু আমি এতিয়া খোৱা বোৱা হ'ল আৰু এতিয়া আমি আগবাঢ়ি আছোঁ আৰু পুৱা মক্কা চাবলৈ গতিকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব পুৱা মক্কাৰ ৰাস্তাবিলাক আপোনালোকে উপভোগ কৰিব পাৰিব Violet skies and countryside, it all comes flooding back to me in watercolor. When we had each other, caught up in the memory of when we talk all night, drinking cheap white wine. I let you see my darkness. Then I fell in love, but you gave me up. I still don't know what happened. I know we're over, and I should move forward. I'm just a little nostalgic. I know we're over, and I should move forward. I'm just a little nostalgic. Talk all night, drinking cheap white wine. I let you see my darkness. Then I fell in love, but you gave me up. I still don't know what happened. I know we're over, and I should move forward. I'm just a little nostalgic. I know we're over, and I should move forward. I'm just a little nostalgic. I'm just a little nostalgic. I know we're over, and I should move forward. I'm just a little nostalgic. I know we're over, and I should move forward. I'm just a little nostalgic. Violet skies and countryside, it all comes flooding back to me in watercolor. When we had each other, caught up in the memory of when we talk all night, drinking cheap white wine. I let you see my darkness. Then I fell in love, but you gave me up. I still don't know what happened. I know we're over, and I should move forward. I'm just a little nostalgic. I know we're over, and I should move forward. I'm just a little nostalgic.
drinking cheap white wine. I let you see my darkness. Then I fell in love, but you. বন্ধুসকলে এয়া হাজো পোৱা মুক্কাৰ একদম কৰৰ ফালে আৰু এইখিনি টান চেচ আৰু বান্দাৰটোকে চাওক আপোনালোকে তো বন্ধুসকল আপোনালোকক পঞ্চতীৰ্থৰ পৰা এই হাজো পোৱা মুক্কাৰ পৰা আমাৰ যিজন মোৰ লগত আছে বন্ধু সেইজনে মোক এইখিনি ৰাস্তা দেখুৱালে আৰু বহুতখিনি জেগা মই দেখিবলৈ পালোঁ মানে অহা নাছিলোঁ আৰু এওঁৰ হেৰিত আহিলোঁ আৰু এওঁৰ যিহেতু হাজোতে ঘৰ হাজোৰ ভিতৰত অকমান ৰাম দিয়া হাজোৰ বস্তুবিলাক জানো বা এইবিলাক ওচৰতে গতিকে মই মোৰ ফ্ৰেণ্ডজন কমল কৃষ্ণ বুলি এর নাম আৰু কমল কৃষ্ণ ডেকা আৰু এক মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিল আৰু এইজন মোৰ বন্ধু ঠিক আছে গতিকে বন্ধুসকল আৰু এটা কথা কওঁ আপোনালোক যিখিনি দেখাইছে বা কিবা ইয়াৰ ভুল ভ্ৰান্তি হ'ব পাৰে বা মই কৈ আছো যে এইবিলাক অমুক এইবিলাকতো মোৰো কিবা ভুল হ'ব পাৰে নিজৰ বুলি আপোনালোকে যাতে ক্ষমা কৰি দিয়ে যদি কিবা ভুল হৈছে আৰু ভুল হ'ব লগা কথা নাই তেনেকুৱাকে যিবিলাক দেখাইছো চিৰসত্য কথা তো ইমান নহ'লে ইমান বছৰ ধৰি এটা কথাকে ৰিপিট হৈ নাথাকে আপোনালোকেও জানে আৰু এইটো মই বহুত ভালকৈ জানো আৰু যদি তাৰ মাজত যদি কিবা ভুল হৈছে তেতিয়াহ'লে মোৰো কিবা কিবি ভুল হ'ব পাৰে কথা কোৱাত বা সিমান ভাল নহ'ব কাৰণ মই প্ৰথমবাৰ ব্লগ বনাইছো নাই 4টামান দিয়া নাই মই মানে কি 2টা নাই কি দিছো আৰু অসমীয়া চিনেমা এখন দিছা এতিয়াৰ পৰা আৰু দি থাকিম আৰু আপোনালোকে যদি ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই